মৃত্যুৰ দাবানল। কথা নয়নদ্বীপ আৰম্ভৰা। মৃত্যু যেন এতিয়া সহজ, সকলোতে যেন এতিয়া মৃত্যুৰ দাবানল। কোনোবাই যদি কৰোণাৰ কালগৰাহৰ বলি হৈছে, কোনোবাই আকৌ লকডাউনৰ কবলত পৰি হাৰ মানিছে। কৰোণাই যদি কাৰোবাৰ কাৰণে মহামাৰী ৰূপ লৈছে, কাৰোবাৰ কাৰণে আকৌ ভোক যন্ত্ৰণাৰ কাৰণ হৈ পৰিছে। সকলো ফালেই যেন এতিয়া মৃত্যুৰ কিৰিলি। মৃত্যুৱে যেন সকলোকে হাত বাউল দিহে মাতিছে। গোটেই বিশ্বকেই যেন এতিয়া কাল অমানিশাই গ্ৰাস কৰি পেলাইছে। তথাপিও আশা কৰোঁ মাথো এটাই, যৱনিকা পৰক এই কৰোণা নামৰ অধ্যায়ৰ। সুস্থ হৈ উঠক ধৰিত্ৰী আই, আৰু ঘূৰি আহক সেই পুনৰ অতীতৰ দিনবোৰ।